নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম টেক আৰপিলৈ। বন্ধুসকল, আপোনাৰ ভোটাৰ আইডিখন যদি ভেৰিফাই কৰা নাই বা ভেৰিফিকেশ্যন কৰিব পৰা নাই তেতিয়াহ'লে বহুতেই ভাল খবৰ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ভৰাই দিছে ভেৰিফিকেশ্যন কৰাৰ ডেট। যিহেতু বহুতো কাৰণত আপোনালোকে ভেৰিফিকেশ্যন কৰা সম্ভৱ হোৱা নাই বা বহুত প্ৰব্লেম হৈছে, বহুতৰে এপছটো অ'পেনেই হোৱা নাই বা বহুতৰে মোবাইলত OTPয়ে অহা নাই, বহুতো কাৰণত এতিয়া আপোনালোকে লাহে ধীৰে কৰক। আপোনালোকৰ প্ৰায় 1 মাহ টাইম দিছে, যথেষ্ট টাইম দিছে আপোনালোকক, এইখিনি আপোনালোকে কৰি ল'ব। যিহেতু আপোনাৰ ভোটাৰ আইডিখন ভেৰিফাই কৰাটো বাধ্যতামূলক। বন্ধুসকল, ভোটাৰ আইডি ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক দুটা প্ৰচেছ দিছিলে, অফলাইন আৰু অনলাইন। কিন্তু অফলাইন আৰু অনলাইনৰ মতে লাষ্ট ডেট আছিলে 15 অক্টোবৰ, কিন্তু এতিয়া এক্সটেণ্ড কৰি দিয়া হৈছে, বঢ়াই দিয়া হৈছে এতিয়া 18 নৱেম্বৰলৈকে। তেতিয়াহ'লে বহুতেই ভাল খবৰ বন্ধুসকল। এই দুটা প্ৰচেছৰ আপোনালোকে যিকোনো এটা প্ৰচেছত কৰিলেই হ'ব। এইখিনি আপুনি আপোনাৰ নিজৰ মোবাইলত বা কম্পিউটাৰত যিকোনো কিবাতে কৰিব পাৰিব। আপুনি এইখিনি নিজৰ মোবাইলতো কৰিব পাৰে। মই মোবাইলত দেখুৱাই দিছোঁ, আপোনালোকে এনেকৈ কৰিব পাৰে। ইমান টান কাম নহয়, আপোনালোকে নিজেও কৰিব পাৰিব। জাষ্ট ষ্টেপ বাই ষ্টেপ গ'লেই হ'ল। আপোনালোকে মোবাইলত ভিডিঅ' এনেকৈ চালে হয়তো বহুত টান পাব, কিন্তু আপোনালোকে ৱেবছাইটত গুচি যাব, তেতিয়াহ'লে বহুতেই ইজি হ'ব। চাই লওক, এইখিনি মই অলপ দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকক। বন্ধুসকল, আপোনালোকে যাব মোবাইলৰ যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। মই অ'পেন কৰি লৈছোঁ ক্ৰ'ম ব্ৰাউজাৰ। তাতে চাৰ্চ কৰিব NVSP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ এটা ওলাই আহিব। ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইলেক্ট্ৰল ভেৰিফিকেশ্যন প্ৰগ্ৰাম বুলি। ইউজাৰ নেম পাছৱৰ্ড ক্ৰিয়েট কৰিব দিব। এইখিনিত ইয়াতে আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। ইউজাৰ নেম ক্ৰিয়েট কৰা আছে তেতিয়াহ'লে ডাইৰেক্ট লগ ইন কৰি দিব। যদিহে ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে একেবাৰে তলত যাব, ইয়াতে এইখিনিত তাতে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ইয়াতে পাছৱৰ্ডটো এনেকৈ ক্ৰিয়েট কৰিব যে কেপিটেল লেটাৰ স্মল লেটাৰ মাজত দিব বা @ কিবা কিবি দি দিব, অলপ মানে উল্টা পুল্টাকৈ দি দিব, তেতিয়াহে একচেপ্ট কৰিব। উল্টা পুল্টাকৈ দি আপোনালোকে ক্ৰিয়েট কৰি ল'ব এটা একাউণ্ট। ইউজাৰ নেম এটা ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে আকৌ যাবগৈ। আপোনালোকে ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইয়াতে দি দিব, লগ ইন কৰি দিব। লগ ইন কৰাৰ লগে লগে এনেকুৱা 4টা ষ্টেপত আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। ইমান টান কাম নহয়, এই 4টা ষ্টেপ আপোনালোকে কমপ্লিট কৰি দিয়ক, আপোনালোকৰ সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ যাব। তো প্ৰথমত যাব ভেৰিফাই চেল্ফ ডিটেইলছত ক্লিক কৰি দিব। প্ৰথমটোত এইটোত ভেৰিফাই চেল্ফ ডিটেইলছত ক্লিক কৰি দিব। মোৰ ছাবমিট কৰা আছে, এনেকুৱাকৈ দেখাইছে। আপোনালোকক দেখুৱাব নো ডাটা বুলি, নো ডাটা ফাউণ্ড দেখুৱাব, মোৰ ছাবমিটেড দেখুৱাইছে। হয়, তাৰপিছত হোম পেজত আপোনালোকে গুচি যাবগৈ। হোম পেজলৈ গুচি যাবগৈ। তাত আকৌ ইলেক্ট্ৰল ভেৰিফিকেশ্যন প্ৰগ্ৰামত ক্লিক কৰিব। তাৰ নেক্সট ষ্টেপটো হৈছে পুলিং ষ্টেচন ফিডবেক। এইখিনি দিব লাগিব আপোনালোকে। হয়, মই এনেই শ্বৰ্টকৈ দেখুৱাইছোঁ আপোনালোকক, জাষ্ট ষ্টেপ বাই ষ্টেপ দেখুওৱা নাই। আপোনালোকে জাষ্ট বুজি পাবৰ কাৰণে 4টা ষ্টেপ কেনেকৈ কৰিব লাগিব এইখিনি দেখুৱাইছোঁ আপোনালোকক। এই ফিডবেকখিনি আপোনালোকৰ যেনেকুৱা এনেকৈ দি দিব। বতাহ বৰষুণ পৰে, ৰ'দ পৰে, যি পৰে তাকে দি দিব। আপোনালোকে এইখিনি কিন্তু দিব লাগিব ফিডবেকখিনি। হয়, ফিডবেকখিনি দিয়াৰ পিছত হোমত যাব। হয়, ইয়াতে 3 নম্বৰ ষ্টেজত আপোনালোকে ফেমিলি লিষ্টিঙত ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত ফেমিলি লিষ্টিং, ফেমিলি ভেৰিফিকেশ্যন দুটা ষ্টেপ পাব। তাতে প্ৰথম ষ্টেপত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ মোৰ অলৰেডি কৰা আছে, মোৰ এইকাৰণে এনেকুৱা দেখাইছে। আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। মই জাষ্ট দেখুৱাইছোঁ আপোনালোকক। এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে মই দেখুৱাই আছোঁ, জাষ্ট আপোনালোকে বুজি পাবৰ কাৰণে। তাৰপিছত আপোনালোকে যাব নেক্সটটোত আছে ফেমিলি ভেৰিফিকেশ্যন, তাত ক্লিক কৰি দিব। অলৰেডি মোৰ ভেৰিফিকেশ্যন কৰাই আছে, মই এইটো ভিউ নকৰোঁ আৰু মোৰ কৰাই আছে। যিহেতু আপোনালোকৰ নো ছাবমিটেড আহিব, তাতে ছাবমিট কৰি দিব। হয়, তাৰপিছত হোম পেজত গুচি যাবগৈ, একেবাৰে হোমত গুচি যোৱাৰ পিছত এইটো একেবাৰে লাষ্ট ষ্টেপ, 4 নম্বৰ ষ্টেপ হয় এইটো, লাষ্ট ষ্টেপ। ইয়াতে আপোনালোকে যাৰ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে ভোটাৰ লিষ্টত বা 18 বছৰ হৈছে কাৰোবাৰ, তেতিয়াহ'লে আপোনালোকে ইয়াত গৈ নতুনকৈ নাম ভৰ্তি কৰি দিব পাৰিব, ইয়াত অন্তৰ্ভুক্ত কৰি দিব পাৰিব। গোটেই প্ৰচেছটো আছিলে এইখিনিহে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।